Hi guys, welcome to my YouTube channel. আকৌ আহি গ'লো নতুন এটা ভিডিঅ' লৈ। যি প্ৰথম মাৰিলোঁ বেগ চেক থৈ পানি নিজৰ নাম লিখি পানি ৱাৰ্ম আপ কৰিবলৈ আৰম্ভ কৰিলোঁ। যিহেতু আজি মাৰিম বুলি ভাবিছোঁ শোল্ডাৰ, সেয়েহে ৱাৰ্ম আপ শেষ কৰি শোল্ডাৰৰ কাৰণে ডাম্বেলত অলপ প্ৰেক্টিছ কৰি ডাম্বেলত মাৰি শেষ হোৱাৰ পিছত আমি শোল্ডাৰৰ বাবে মাৰিলোঁ 12ত আমি 10-10কৈ 6টা ছেট মাৰিলোঁ। এনেকৈ শোল্ডাৰ 12ত মাৰিব লাগে, তেতিয়া শোল্ডাৰত বেছি বিষায়। 12ত এইকেইটাই মাৰিলোঁ, তাৰপিছত মাৰিলোঁগৈ আমি ডাম্বেলত আমি 3টা ছেট মাৰিলোঁ 10-10কৈ। মই আকৌ ডাম্বেল 15তকৈ বেছি মাৰিবই নোৱাৰোঁ। 15 মাৰোঁতেই মুখৰ অৱস্থা দেখিছে। ডাম্বেল শেষ কৰি আমি আহিলোঁ কেবুললৈ। শোল্ডাৰৰ মই কেবুল এইটো মাৰি আকৌ বেছি ভাল পাওঁ। কেবুল শেষ কৰি আমি আকৌ শোল্ডাৰৰ বাবে মেচিনত মাৰিলোঁ। এইটো মেচিনত আকৌ 10তকৈ বা 15তকৈ মোৰ বেছি নাযায়। আমি দুটাই আকৌ আজি একে মিলাই আহিলোঁ। পাহৰিছিলোঁ, কেবুলত আকৌ এইটো মাৰিবলৈ থাকি গ'ল। পাহৰাটো মাৰি লৈ পানি আমি কেবুলৰ পৰা আঁতৰি গ'লোঁ। আঁতৰি পানি আমি ডাম্বেল মাৰিলোঁ। ডাম্বেলত আকৌ এইকেইটা 2টা ষ্টেপ মাৰিলোঁ। 2টা ষ্টেপ মৰাৰ পিছত আজি আমি ৱৰ্কআউট খতম কৰিছোঁ। আপোনালোকে আকৌ লাজ নিদিব, মই ডাম্বেল বেছি মাৰিবই নোৱাৰোঁ। পিছে ৱৰ্কআউট ইমানতে খতম কৰিলোঁ। আহি পানি চুক এটাতে বহি আছোঁ অকলে। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ বাই।